হ্যালো ফ্ৰেণ্ডছ, ৱেলকাম টু মাই ইউটিউব চেনেল আসাম ইংলিছ ষ্টাডি। চ' বন্ধুসকল যিসকলে আমাৰ এই চেনেলটোত নতুন আহিছে তেওঁলোকে অনুগ্ৰহ কৰি এই চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু যিসকলে ছাবস্ক্ৰাইব কৰিছে তেওঁলোকক আমি অসংখ্য ধন্যবাদ জনাইছোঁ। চ' আজি মই আলোচনা কৰিম বিশেষ এটা টপিক লৈ। চ' আজি মই বুজাই দিম এইটো ভিডিঅ'ৰ জৰিয়তে যে কিছুমান ভাৰ্ব আছে, সেই ভাৰ্ববিলাক সাধাৰণতে কি প্ৰেজেণ্ট কণ্টিনিউয়াছ টেন্স ব্যৱহাৰ নহয়। ইয়াতে দিয়া আছে যে তলত দিয়া ভাৰ্বৰ সাধাৰণতে কি প্ৰেজেণ্ট কণ্টিনিউয়াছ টেন্সত ব্যৱহাৰ নহয়। তেনেহ'লে এই ভাৰ্বৰ কোন টেন্সত ব্যৱহাৰ হ'ব যদি প্ৰেজেণ্ট কণ্টিনিউয়াছ টেন্সত ব্যৱহাৰ নহয়? ইয়াতে দিয়া আছে যে সি, লাভ, স্মেল, নটিচ, ৰিকগনাইজ, লাভ, হেড, লাইক, উইচ, ডিজায়াৰ, ফৰগিভ, থিংক, ফেল, ৰিয়েলাইজ, আণ্ডাৰষ্টেণ্ড, ন', বিলিভ, একচেপ্ট, ৰিমেম্বাৰ আদি ভাৰ্ববিলাক আদি এইবিলাক ভাৰ্বে প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ জৰিয়তে কি প্ৰেজেণ্ট কণ্টিনিউয়াছ টেন্স প্ৰকাশ কৰে। এইবিলাক এডভাৰ্ব নহয়, এইটো কি ভাৰ্ব। এইবিলাক ভাৰ্ব, এই ভাৰ্ববিলাক কি প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ জৰিয়তে কি এইবিলাক প্ৰেজেণ্ট কণ্টিনিউয়াছ টেন্স ব্যৱহাৰ কৰে। এই ভাৰ্ববিলাক কি সাধাৰণতে প্ৰেজেণ্ট কণ্টিনিউয়াছ টেন্সত ব্যৱহাৰ নহয়, এইবিলাকৰ লগত আইএনজি যোগ নহয়। এইবিলাক যদি প্ৰেজেণ্ট কণ্টিনিউয়াছ টেন্স থাকে তেনেহ'লে কি তোমালোকে এইটো প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ জৰিয়তে তোমালোকে এইটো প্ৰেজেণ্ট কণ্টিনিউয়াছ টেন্স প্ৰকাশ কৰিবা। ইয়াতে এক্সাম্পল দিয়া আছে যে আই চি হিম। ইয়াতে কি কৈছে যে আই চি হিম, যে মই তেওঁক দেখি আছোঁ। যে ইয়াতে কি এইটো তেনেহ'লে কি এইটো আমাৰ প্ৰেজেণ্ট কণ্টিনিউয়াছ টেন্স কৰিবলৈ হ'লে আমাৰ তেনেহ'লে প্ৰথমতে ছাবজেক্ট দিব লাগিব, তাৰপিছত তাৰপিছত মেইন ভাৰ্বৰ লগত আইএনজি প্লাছ অবজেক্ট। যদি আমি সেইটো দিওঁ তেনেহ'লে কি এইটো ৰং হ'ব, এইটো ভুল হ'ব। কিয়নো ইয়াতে কি আছে চি ভাৰ্ব আছে, এই চি ভাৰ্বৰ লগত আইএনজি যোগ নাই। এইটো আমাৰ কি প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ জৰিয়তে আমাৰ এইটো প্ৰেজেণ্ট কণ্টিনিউয়াছ টেন্স প্ৰকাশ কৰি আছে। যে আই চি হিম, যে মই তেওঁক দেখি আছোঁ, এইটো কি প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ জৰিয়তে প্ৰকাশ কৰিছে প্ৰেজেণ্ট কণ্টিনিউয়াছ টেন্স। ঠিক সেইদৰে যে আই উইচ ইয়ৰ ছাকচেছ, যে মই তেওঁৰ কৃতকাৰ্যতা কি উইচ কৰি আছোঁ। তেনেহ'লে কি এইটো আমি যদি দিওঁ যে আই এম উইচিং ইয়ৰ ছাকচেছ, তেনেহ'লে কি এইটো ৰং হ'ব। এইটো আমাৰ কি উইচ আছে, উইচৰ লগত কি আইএনজি যোগ নহয়, সেইকাৰণে এইটো আমাৰ প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ জৰিয়তে আমাৰ এইটো প্ৰেজেণ্ট কণ্টিনিউয়াছ টেন্স প্ৰকাশ কৰিব লাগিব। আই উইচ ইয়ৰ ছাকচেছ হৈ গ'ল। আমি যদি ইয়াতে আই এম উইচিং ইয়ৰ ছাকচেছ দিওঁ তেনেহ'লে কি ভুল হৈ যাব। চ' তোমালোকে কি এই ভাৰ্ববিলাক তোমালোকে মুখস্থ কৰিবা, কোনবিলাক ভাৰ্বৰ লগত আইএনজি যোগ নহয়। যে এই ভাৰ্ববিলাক কি কিছুমানে কিন্তু ইম'শ্যন বুজাইছে, কিছুমানে নয়িং বুজাইছে, থিংকিং বুজাইছে। এই যিবিলাক ভাৰ্বে নয়িং, থিংকিং বা ইম'শ্যন বুজায়, সেই ভাৰ্ববিলাক তোমালোকে কি মনত ৰাখিবা, সেইবিলাক প্ৰেজেণ্ট কণ্টিনিউয়াছ টেন্সত কিন্তু ব্যৱহাৰ নহয়। সেইবিলাক প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ জৰিয়তে প্ৰেজেণ্ট কণ্টিনিউয়াছ টেন্স প্ৰকাশ কৰে। চ' আৰু এটা নিয়ম দিয়া আছে যে পাষ্ট কণ্টিনিউয়াছ টেন্সৰ ক্ষেত্ৰত একটা নিয়ম দিয়া আছে। আমি আগতে এইটো নিয়মটো দিছিলোঁ যে হইল এছ থকা বাক্যৰ এটা অংশ পাষ্ট ইনডিফিনিট টেন্স হ'লে আনটো অংশ কি পাষ্ট কণ্টিনিউয়াছ টেন্স। যে হইল এছ থকা বাক্যৰ এটা অংশ পাষ্ট ইনডিফিনিট টেন্স হ'লে আনটো অংশ পাষ্ট কণ্টিনিউয়াছ টেন্স হয়। কিন্তু ব্ৰেকেটত দিয়া ভাৰ্বৰ লগত আইএনজি যোগ নহ'লে সেই ক্ষেত্ৰত পাষ্ট পাৰফেক্ট টেন্স হয়। যে ইয়াতে কি কৈছে যে হইল বাক্য এছ থকা বাক্যৰ এটা অংশ পাষ্ট ইনডিফিনিট টেন্স হ'লে আনটো অংশ পাষ্ট কণ্টিনিউয়াছ টেন্স হয়। কিন্তু যদি ব্ৰেকেটত দিয়া ভাৰ্বটোৰ লগত যদি আইএনজি যোগ নহয় তেনেহ'লে কি সেইটো পাষ্ট পাৰফেক্ট টেন্স হয়। যদি ব্ৰেকেটত দিয়া ভাৰ্বটো যদি এইবিলাক ভাৰ্বৰ এটা হয় তেনেহ'লে কি সেইটো তেনেহ'লে তোমালোকে কি পাষ্ট পাৰফেক্ট টেন্সত কৰিব লাগিব। চ' ইয়াতে কি এটা এক্সাম্পল দিয়া আছে যে হোৱেন আই এড ৰাইচ হি চি মি। তেনেহ'লে কি আমাৰ এইটো নিয়ম অনুসৰি এই বাক্যটো কি আছে যে হোৱেনলৈ আৰম্ভ হৈছে আৰু এটা অংশ কি পাষ্ট ইনডিফিনিট টেন্সত আছে, তেনেহ'লে কি আনটো অংশ পাষ্ট কণ্টিনিউয়াছ টেন্সত হ'ব লাগে। এইটো আমাৰ নিয়ম অনুসৰি। কিন্তু আমি কি নিয়ম পাইছোঁ যে ব্ৰেকেটত দিয়া ভাৰ্বৰ লগত যদি আইএনজি যোগ নহয় সেই ক্ষেত্ৰত পাষ্ট পাৰফেক্ট টেন্স হয়। এইটো কি আছে যে হোৱেন আই এট ৰাইচ, যে
মই যেতিয়া ভাত খাইছিলোঁ তেতিয়া হি সি মি, তেওঁ যে মোক দেখিছে। তো এইকাৰণে এই চেণ্টেন্সটো নিয়ম মতে কি প্ৰেজেণ্ট কণ্টিনিউয়াছ টেন্সত হ'ব লাগে, কিন্তু এই সি যে আছে সি ভাৰ্বৰ লগত কি আইএনজি যোগ নহয়। সেইকাৰণে কি এইটো আমাৰ ফাৰ্ষ্ট পাৰফেক্ট টেন্সত কৰিব লাগিব। হোৱেন আই এট ৰাইচ, হি ফার্স্ট পারফেক্ট টেন্সের গঠন হতো সাবজেক্ট প্লাস হ্যাড প্লাস মেইন ভার্বর ফার্স্ট পার্টিসিপল প্লাস অবজেক্ট। তো হি হ্যাড তাৰপিছত মেইন ভাৰ্বৰ সিৰ ফাৰ্ষ্ট পাৰ্টিচিপল কি হ'ল সিন, তাৰপিছত অবজেক্ট দিলেই হ'ল। বন্ধু বান্ধৱীসকল আজি আমি কি ইমানে আলোচনা কৰিলোঁ। তোমালোকে কি এই নীতি নিয়মবিলাক ভালকৈ মুখস্থ কৰি লোৱা, তেতিয়াই তোমালোক আমি যে নেক্সট ভিডিঅ' বনাম, নেক্সট ভিডিঅ'ত যিবিলাক নীতি নিয়ম দিম তেতিয়া তোমালোকে কি বুজিবলৈ অসুবিধা হ'ব। তোমালোকে কি আজিৰ পৰা কালিলৈ কেতিয়াও থৈ নিদিবা। তোমালোকে যদি আজিৰ পৰা কালিলৈ থৈ দিয়া তেনেহ'লে কি তোমালোকৰ লাহে লাহে বহুত সমস্যা আহি পৰিব। তেতিয়া তোমালোকৰ লাহে পঢ়িবলৈ ইচ্ছা নহ'ব। তাৰ কাৰণে তোমালোকে আজিৰ পৰা আজিয়ে পঢ়ি শেষ কৰিবা, কিয় আমি অলপকৈ নীতি নিয়ম দি আছোঁ। তাৰ কাৰণে তোমালোকৰ কি মুখস্থ কৰিবলৈ অসুবিধা নহ'ব। আৰু তোমালোকে আজিৰ পৰা আজি পঢ়িলে আমি যে নেক্সট ভিডিঅ' বনাম তেতিয়া তোমালোকে কি বুজিবলৈ সুবিধা হ'ব।